हेलो गाइस মোৰ নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালো বাকি আপোনালোক সকলোকে ভোগালী বিহুৰ বহুত বেছি শুভেচ্ছা জনালো আৰু আজি হৈছে উৰুকা তাৰ কাৰণে কি কিনো যোগাৰ কৰিছে কি কৰি আছে তাকে আপোনালোকক গোটেইবিলাক দেখুৱাও বুলি ভাবিলো আৰু তাৰ কাৰণে আজি এটা লং ব্লগ আৰম্ভ কৰিছো আৰু সচৰাচৰ মানে আজিকালি লং ব্লগ কমে দিয়া হয় তথাপিও আজি আৰু যেহেতু বিহু বুলি এটা লং ব্লগ আপোনালোকক দিও তো বলক এতিয়া কি যোগাৰ কৰিছে কি গোটেইখিনি আপোনালোকক দেখুৱাই যাও আৰু বাকি আপোনালোক সকলোৱে কমেন্টত জনাব আপোনালোকৰ বিহুৰ যোগাৰ কেনেকুৱা চলিছে এতিয়া আমাৰ এয়া উৰুকাৰ খানাৰ পৰা বনাবলৈ হ'লে আমাৰ সোনকালৰ পৰা যোগাৰ পাতি কৰা হয় যেহেতু এতিয়া এয়া হাঁহটো মাৰিবলৈ ওলাই লৈছে তাৰ পিছত চোতালত গৰম পানীও কৰি লৈছে যেহেতু গৰম পানীও লাগিব তাৰ পিছত গোটেইবিলাকে এনেকৈ লগে ভাগে কামত লাগিছে আৰু যেহেতু আজি উৰুকাৰ দিনা বহুত কেইখন আঞ্জা বনোৱা হ'ব আৰু সকলোৱে কৰিলেহে সোনকালে হ'ব তাৰ পিছত এনেকৈ এয়া গুন্দেলে অকণমান ওপৰত কিবা কাপোৰ এখন দিওঁ বুলিকে এনেকৈ বাঁহকেইডাল পুতি লৈছে তাৰ পিছত দাদাই লাগিছে গৰম পানীৰে হাঁহ চাফা কৰাত গছৰ ডালত খুলি চৰাৰ হিয়া ভঙা কান্দোন মইনা হিয়া ভঙা কান্দোন গছৰ ডালত খুলি চৰাৰ হিয়া ভঙা কান্দোন মইনা হিয়া ভঙা কান্দোন ঐ মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল এয়া যে আমাৰ আছিলে ছাগলী মাংস হাঁহৰ মাংস ব্ৰইলাৰ গাহৰি গোটেইখিনিয়ে আছিলে প্ৰায় অলপ কিবা কিবি বনোৱাও হ'ল বাৰু প্ৰথমতে আমাৰ গাহৰিখিনিয়ে বনালে তাৰপিছত ব্ৰইলাৰ আৰু তেনেকৈ ভাত খাবলৈ বাকীখিনি বনালে গোটেইখিনি যোগাৰ পাতি কৰি এয়া দেউতাই আহিলে আৰু আহি আনিলে এয়া দৈ তাৰপিছত এয়া দৈ ফল মূল মাছ কিবা কিবি আনিলে কাৰণ যিহেতু কালি ভেলাঘৰত শৰাই আগবঢ়াব লাগিব তাৰপিছত আমি গোটেইবিলাকে ইয়াতে ধুনীয়াকৈ জুই পোৱালোঁ ইয়াতে এনেকৈ জুই ধৰিছিলে আৰু আমি ইয়াতে জুই পোৱাই আছোঁ গোটেইবিলাকে বহি জানিতে তোমালোনো কিনো মৰম জাগিল মইনা কিনো মৰম জাগিল তুলসীৰে তলে তলে মৃগ পহু চৰে মইনা আশাৰ বন্তি জ্বলে অজানিতে তোমালৈ মোৰ কিনো মৰম জাগিল মইনা কিনো মৰম জাগিল এয়া হৈছে আমাৰ মাংস মাছ গোটেইখিনি ওলাই লৈছোঁ আৰু এয়া নিৰামিষ ভোজিৰ কাৰণে হৈছে এয়া বেঙেনা আৰু কণী আমাৰ খুৰীমাই যিহেতু মাছ মাংস নাখায় খুৰীমাৰ কাৰণে সেইখিনি তাৰপিছত আমি গোটেইবিলাকে বাহিৰতে ধুনীয়াকৈ খাবলৈ বহিলোঁ আৰু বাকী আপোনালোকৰ উৰুকা কেনেকুৱা গ'ল আমিতো খুব ধুনীয়াকৈ উৰুকা খালোঁ গোটেই ঘৰৰ মানুহখিনিয়ে লগ হৈ এত কইনে এত মাহাত থাঙ্গুনি কইনি বনি কইনি গই কি নাই ই বাবা পালা দিও কইনি মা থাঙ্গি না তুই এ বলে দিলা ও বেপাছে হ্যাঁ তোর কইনি কই ও এনছে নাই কোনা বে এ নি নি মেজিৰ জুয়ু জ্বলিল মইনা মেজিৰ জুয়ু জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ু জ্বলিল মইনা মেজিৰ জুয়ু জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল ঐ বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল ঢোল পেপাই মাতিল মইনা ঢোল পেপাই মাতিল বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল ঢোল পেপাই মাতিল মইনা ঢোল পেপাই মাতিল
গছৰ ডালত খুলি চৰাৰ হিয়া ভঙা কান্দোন মইনা হিয়া ভঙা কান্দোন গছৰ ডালত খুলি চৰাৰ হিয়া ভঙা কান্দোন মইনা হিয়া ভঙা কান্দোন ঐ মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল এয়া গাইছ আমি পুজি চুজি পুৱাই আহিলোঁ এতিয়া কণীও খালোঁ অলপ অলপ মানে যিহেতু আমি ডাঙৰ ছোৱালী আমি কণী অনা নাছিলোঁ মইনাই আনিলে আমাক অলপ অলপ দিলে সেই এতিয়া তাই বোলে দুটা আনিছিলে এতিয়া আৰু আমি ঘৰমুৱা হৈছোঁ অলপ অলপ পিছত আহিম যেতিয়া ইয়াত ঠগি চগি দিব লাগিব তেতিয়া আহিম আৰু এতিয়া আৰু যাওঁ ঘৰত চাহ খাওঁ ৰাতিৰ কি কি ৰৈছে চাওঁ খাওঁ সেয়াই আৰু আগলৈ কি হয় আপোনালোকক দেখুৱাইছোঁ মুনুৱে কি কৰি আছে যাই দেখুৱাম সকলো মানুহখিনি লগ হৈ ধুনীয়াকৈ পুজি পোৱালে তাৰপিছত ঘৰত আহি আকৌ খৰাই নিলে যিহেতু এটা নিয়ম আছে ঘৰৰ প্ৰত্যেক ঘৰৰ মানুহে এনেকৈ পুজিৰ ওচৰত ধুনীয়াকৈ খৰাই নিব লাগে তাৰপিছতে আমাৰ পুথি পঢ়ে আৰু ৰাইজৰ কিছুমান মিটিং হয় টকা পইচাৰ তাৰপিছতে ইয়াতে আৰম্ভ হয় খেলা কিন্তু দুখৰ কথা যে এইবাৰ খেলাখন বিভিন্ন কাৰণত অনুষ্ঠিত নহ'ল তাৰপিছত ইয়াতে মই যাব পৰা নাছিলোঁ বাৰু এইবাৰ তথাপিও মই দেখুৱাইছোঁ আপোনালোকক সকলোকে ভোগালী বিহুৰ বহুত বহুত তিলক জনালোঁ আন্তৰিক শুভেচ্ছা জনালোঁ আশা কৰোঁ আপোনালোকৰ দিনবোৰ সুখৰ মধুময় হওক হেল্ল' গাইজ আপোনালোকক ভোগালী বিহুৰ বহুত বেছি শুভেচ্ছা জনালোঁ শুভেচ্ছা জনোৱাত অৱশ্যে মোৰ অকণমান দেৰি হ'ল কাৰণ মোৰ গা পা ধোৱালৈ অকণমান দেৰি হ'ল আৰু যি নহওক দেৰিকৈ হ'লেও আপোনালোকক মই দেখুৱালোঁ বাকী মোৰ ভিডিঅ'টো আপোনালোকে দেখিছে মই নিজে নগ'লেও মই ভিডিঅ'ৰ যোগেদি আপোনালোকক যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ বাকী এতিয়া গা পা ধুই এতিয়া মই আহিছোঁ বলকচোন আৰু কি কি পাৰোঁ আপোনালোকক দেখুৱাওঁ তেজত টোপালেৰে লিখি যাম কবিতা তোমালে আবেগতে লিখি যাম কবিতা তোমালে অজানিতে